হেল্ল', হেল্ল'। শুনিছেনে? শুনিছোঁ। আপোনাৰ ঘৰটো? মোৰতো ঘৰটো দেখা পাম। দেখা পাম। আচ্ছা, অঁ কি লিখে আপুনি? সূত্ৰধৰ লিখে। সূত্ৰধৰ। আচ্ছা, অঁ এতিয়া কাহিনীটো কওকচোন আপোনাৰ। কাহিনীটো মানে এনেকা, মই বাহিৰত আছিলোঁ মানে মই হয়। লিখাবাৰীত আছিলোঁ। তাৰপিছত এনেকাই 12:30 মানত এনেকৈ গুচি গ'ল বোলে। ৰাতি না দিনত? দিনতে। দিনতে। আচ্ছা। আকৌ ছোৱালীটোক কৈ গৈছে বোলে কিবা যাম বুলি। কি বুলি কয়, গুড বাইডৰ তাত যাম বুলি। গুড বাই, লাইমেকুৰিত। লাই মেকুৰী, আচ্ছা। অঁ তাৰপাছত? আকৌ ছোৱালীটোক মোবাইল দি গৈছে। উম। তাৰপিছত পইচা দি গৈছে। উম। তাৰপিছত আকৌ আমাৰ ঘৰৰ ওচৰতে বোৱাৰী এজন আছে, মোৰ ভাগিন বোৱাৰী। উম। তাক কৈ গৈছে বোলে কিবা যাম, আৰ চি পথাৰ যাম বুলি। আচ্ছা। তোৰ মামাই খেদিছে, উম, মই আৰ চি পথাৰত যাম বুলি এনেকা কৈছে। উম। এতিয়া যেনিবা আজি কেইদিন হ'ল? আজি 1 মাহ হ'ল আৰু দে। 1 মাহ হ'ল ন? অঁ। এতিয়া এনেই ফোন আপুনি বা ক'ত আছে খবৰ এনেকুৱা লোৱা না পোৱা নাই? না পাইছে? নাই পোৱা নাই, একদম একেবাৰে খবৰে নাই। খবৰে নাই। আপোনাৰ হেৰিটো মানুহজনীটো ক'ত আছিলে? মানুহজনীৰ ঘৰ? অঁ। মানুহজনীৰ ঘৰ কিবা বিশ্বনাথ চাৰিআলি। আচ্ছা, বিশ্বনাথ চাৰিআলি। তাৰপিছত মানে ঘৰত কিবা এটা আলোচনা কৰা হৈছে না তাত? আলোচনা কৰা মানে সিহঁতৰ পৰা দেখোন একো কিবা কৰা নাই। তাততো যোৱা নাই, মই মানে সিহঁতৰ মা পাপাৰ লগত, বাইদেউ চাইদেউ বিলাকৰ লগত কথা পাতিছোঁ। উম। লগে লগে মানে কথা পাতিছে সিহঁতৰ লগত, উম, এনেকা তহঁতে গম পাৱ নেকি বুলি। উম। তাৰপিছত সিহঁতে কৈছে গম নাপাওঁ বুলি আমি। মই সিহঁতক কৈছিলোঁ মানে লাগিলে গাড়ী ভাড়া ময়ে দিম। উম। বাপেকটোক কৈছিলোঁ মানে, উম। গাড়ী ভাড়া ময়ে দিম লাগিলে আহি যা একপাক বুলি। উম। চাই হ'লেও যা, নাতিটো আছে না। নাতিটো কিমান বছৰ? 8 বছৰ হৈছে। 8 বছৰ, আচ্ছা। 8 বছৰে ধৰিব পাৰে আৰু 8 বছৰ, 7 বছৰ, 6 মাহ মান হৈছে। এতিয়া আপুনি থানাত কিবা এজাহাৰ চেজাৰ দিয়া হৈছে নেকি? এজাহাৰ দিয়া হৈছে থানাত। থানাত দিয়া হৈছে ন? অঁ। যেনিবা থানাৰ পৰাটো এতিয়া কি ৰিপ্লাই আহিছে? ৰিপ্লাইটো অহা নাই, সিহঁতে মানে অকল কৈছে লোকেশ্যনটো চাই দিব পাৰিম। অঁ। লোকেশ্যনটো চাই দিব পাৰিম কৈছে মানে। এতিয়া আপুনি যেনিবা মানুহটো হেৰাইছে যেনিবা কাৰ লগত গৈছে আপুনি ডাইৰেক্ট জানেনে? আমুকৰ লগতে জানে, গৈছে বোলে। অঁ তাকে জানে আৰু সেইটো কমল বুলি কোৱাটো। আচ্ছা আচ্ছা। চকুত পোৱা লিখা হৈ গ'ল, আচ্ছা। ডাঙৰ মানুহক কৈছে। এতিয়াহে গম পাইছো এইটো 2 বছৰ মান হৈছে বুলি। আচ্ছা, 2 বছৰমান। আগতেতো একো গম পোৱা নাছিলে, আগতে গম পালেতো কথাই নাছিলে বেলেগ কথা হৈ গ'লে। উম। আগতে গম পোৱা নাই যে। উম। আগত গম পালেতো বাৰু কিবা বেলেগ কিবা ব্যৱস্থা ল'ব পাৰিলে। আগতে একো গমেই নাপালে। উম। আকৌ গাঁৱৰ মানুহেও গম নাপায়, ইমান ঘৰৰ ওচৰৰ মানুহবিলাকে গম নাপায়। উম। তাৰ লগতে কথা পাতি থাকে। কিবা এনেকা হাই কাজিয়া হৈছিলে নেকি? হাই কাজিয়াটো এনেকা হোৱা নাই। হোৱা নাই ন? মাৰপিটটো জীৱনত ঘূৰিয়ে পোৱা নাই। ঘূৰি পোৱা নাই। ইমান মৰমত ৰাখিছিলে। তেতিয়াহ'লে আপোনাৰ যেনিবা এতিয়া ঘৰত এতিয়া কি ডিচিশ্যন ল'ব বিচাৰিছে? ঘৰত মানে এইটোতো চবৰে পৰা হ'ল বাৰু, এইটো নিউজতে দিম বুলি মানে উম। কৈছে। এতিয়া যদি আপোনাৰ বাইচাঞ্চ যদি মানুহজনীটো পায়, তেতিয়া ল'ব না নাই আপুনি? একচেপ্ট কৰিব নাই? একচেপ্ট কৰিব। কৰিব। ৰামপুৰ বুলি ক'লেও হয়। দেখা পাম ৰামপুৰ বুলি ক'লেও হয়। ৰামপুৰ আৰু আপোনাৰ আমাৰ নামটো? নতুন গাং পৰে মানে, নতুন বস্তি এতিয়ালৈকে নাম কিবা হোৱা নাই মানে ডাইৰেক্ট। আচ্ছা, আপোনাৰ নামটো? মোৰ নাম অজয় সূত্ৰধৰ। অজয় সূত্ৰধৰ। আৰু মানুহজনীৰ নাম? মানুহজনীৰ নাম প্ৰতিমা সূত্ৰধৰ। প্ৰতিমা সূত্ৰধৰ। অঁ। আৰু ছোৱালীৰ নামটো? ছোৱালীৰ নাম সুস্মিতা সূত্ৰধৰ। কথাটো আপোনালোকে শুনিলে না? এইটো হ'ল প্ৰেমলীলা। মানে আজিকালি ছ'চিয়েল মিডিয়াত মানে আমি চবেই দেখি আছোঁ বা গম পাই আছোঁ, ছ'চিয়েল মিডিয়াত মানে দেখি আছোঁ। এনেকুৱা কাৰোবাৰ মানে মাইকী পলোৱা, কাৰোবাৰ মতা কাৰোবাৰ মাইকী লৈ পলোৱা, এইটো মানে বেছি হৈছে আমাৰ ইয়াত। আমাৰ ইয়াত মানে অসমত বেছি হ'ল। এতিয়া আপোনালোকে কথাটো শুনি কেনেকুৱা লাগিছে মইতো নাজানো। কিন্তু মইতো কথাটো শুনি মানে বেয়া লাগিছে। চাওক, যোনটো মাইকী এতিয়া পলালে, এইটো অলৰেডি আছে তাৰ ছোৱালী। 8 বছৰ কিমান বা মাহ হৈছে বুলি কৈছে। এতিয়া নিজে ইমান কষ্ট জন্ম দি নিজৰ যদি ছোৱালীক
এৰি কাৰোবাৰ লগত যদি পলাব পাৰে বা যাব পাৰে সেইটো কেনেকুৱা হ'ব সেইটো কাৰণে মই আপোনালোকক এটাই অনুৰোধ জনাইছোঁ এই যোনে পলাইছে তাৰ ফটোটো দি দিছোঁ আপোনালোকে চাব আৰু কণ্টেক্ট নম্বৰো মই আপোনালোকৰ দি দিছোঁ স্ক্ৰীনতে যদি আপোনালোকে দেখে ক'ৰবাত যদি দেখে আপোনালোকে নিশ্চয় সেইটো কণ্টেক্ট নম্বৰত ফোন কৰিব আৰু আপোনালোকে এই ভিডিঅ'টো চাইছে তেতিয়াহ'লে আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক যাতে যিসকলে আজি নিজৰ জন্ম দিয়া ল'ৰাটো ছোৱালীটো এৰি পলাইছে আৰু যোন মতাই নিজৰ মানে ল'ৰাটো এৰি পলালে নিজৰ মাইকী মাক এৰি পলাইছে সেইসকলেও এই ভিডিঅ'টো পায় যাতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক এনেকুৱা কিন্তু কৰিব নালাগিছিলে আৰু মই সেইটোৱে অনুৰোধ যোন পলাই আছে সেইসকলকো মই সেইটোৱে অনুৰোধ জনাইছোঁ মানুহ হিচাপে গলতি হয় তাকে আপোনালোকেও মানে যদি ভিডিঅ' পায় আপোনালোকে কৈছে এতিয়া আপোনাৰ হাজবেণ্ডো কৈছে এতিয়া আপোনাৰ মানুহজনীও কৈছে য'তে নাথাকিও কিয় ঘৰত আহিব লাগে আৰু যেনেকুৱা আছে আমি আগত তেনেকুৱাই থাকিব লাগে বুলি সেইটো কাৰণে মই আপোনালোকক সেইটোৱে জনাইছোঁ যে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাই দিব আৰু যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব